নমস্কাৰ বন্ধুসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আপোনালোকৰ হাতত কিমান টকা আছে মই ক'ব পাৰিম কিন্তু তাৰ আগতে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি দিব তেতিয়া হলে আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া মোৰ হাতত 50 টকা আছে আপোনাৰ হাতত যিমান টকা আছে উলিয়াই লওক 100 200 যি আছে উলিয়াই লওক প্ৰথমে আপোনাৰ হাতত যিমান টকা আছে সেই সংখ্যাক 2 ৰে পূৰণ কৰক যেহেতু মোৰ হাতত 50 টকা আছে মই 2 ৰে পূৰণ কৰিলো দ্বিতীয়তে আপুনি 2 ৰে পূৰণ কৰি যিটো উত্তৰ পালে তাৰ লগত 4 যোগ কৰক মই পোৱা পূৰণফলৰ লগত 4 যোগ কৰিছো তৃতীয়তে আপুনি পোৱা যোগফলৰ লগত 5 পূৰণ কৰক ময়ো 5 পূৰণ কৰিছো চতুৰ্থতে আপুনি 5 পূৰণ কৰি পোৱা উত্তৰৰ লগত 12 যোগ কৰক মই 12 যোগ কৰিছো ইয়াৰ পিছত আপুনি যিটো যোগফল পালে তাৰ লগত 10 পূৰণ কৰক মই পোৱা যোগফলৰ লগত 10 পূৰণ কৰিছো এতিয়া আপুনি পোৱা উত্তৰৰ পৰা 320 বিয়োগ কৰক আপোনাৰ লগতে মই পোৱা উত্তৰৰ পৰা 320 বিয়োগ কৰিছো 320 বিয়োগ কৰাৰ পাছত আপুনি যিটো উত্তৰ পালে তাৰ পৰা একক দশক স্থানত থকা বা শেষৰ যি দুটা সংখ্যা আছে তাক কাটি দিয়ক সংখ্যা দুটা কটাৰ পাছত যিটো উত্তৰ পালে সেইটোৱে আপোনাৰ হাতত থকা টকাৰ পৰিমাণ আৰু শেষত মোৰ হাতত থকা টকাৰ পৰিমাণ যে 50 সেয়া আপোনালোকে মোবাইল স্ক্ৰীনত দেখিছে আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব